নমস্কাৰ বন্ধু, মেকিং পুঁজি টিভিলৈ আপোনাক স্বাগতম জনাইছোঁ। গোটেই বিশ্বজুৰি কৰোণাৰ আতংকই মানুহক গোটেই বিশ্বখনত বহুত ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে। তো আপুনি নিজে নিজক আপোনাৰ পৰিয়ালক কৰোণাৰ পৰা বচাবৰ কাৰণে যিবোৰ সাৱধানতা ল'ব লাগে আপোনালোকে নিজে নিজৰ সাৱধানতা অৱলম্বন কৰি থাকক। তো মই এটা ক'ব বিচাৰিছোঁ, যিটো সামাজিক দূৰত্ব, আপোনালোকে নিজে নিজৰ সামাজিক দূৰত্ব বজাই ৰাখক। লগতে যিবোৰ আমাৰ কৰিবলগীয়া মানি চলিবলগীয়া নিয়ম সেইবোৰ আপোনালোকে নিজেই মানি চলক। যেনেকৈ মই মানিছোঁ, আপুনি বাহিৰত যোৱা কিবা ইমাৰ্জেঞ্চি কামত যদি বাহিৰত যায় তো আপুনি এনেকৈ মাস্ক লওক আৰু স্পেচিয়েলি সামাজিক দূৰত্ব বজাই ৰাখক। যেনেকৈ মই আহিছোঁ, এই মোৰ লগতো আহিছে, আমি তিনিজনে সামাজিক দূৰত্ব বজাই ৰাখিছোঁ। 1 মিটাৰ নহয় 2 মিটাৰ দূৰে দূৰে আমি আহিছোঁ। আপোনালোকে দেখিছে নহয়, আপোনালোকেও এনেকুৱা সামাজিক দূৰত্ব বজাই ৰাখক। য'তে যায় যদি কিবা ইমাৰ্জেঞ্চি কাম থাকে, দোকান পোহাৰত যদি কিবা বস্তু ল'ব যায় তো 1 মিটাৰৰ দূৰে দূৰে আপোনালোকে সামাজিক দূৰত্ব বজাই ৰাখক। তো আজি মই আছোঁ, লকডাউন চলি আছে। আজি মই ক'ত আছোঁ এইটো নকওঁ, কিন্তু কিয় আহিছোঁ মই ইয়াতে, আপোনালোকে ভিডিঅ'টো চাব, তেতিয়া বুজি পাব। ক'ত আহিছোঁ এইটো নকওঁ, কিন্তু কিয় আহিছোঁ আপুনি জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকক। আজি মই গৈ আছোঁ ঢেকীয়া পাত কৰিবৰ কাৰণে, ঢেকীয়া পাত ল'বৰ কাৰণে মই গৈ আছোঁ। ক'ত আহিছোঁ মই নকওঁ বাৰু, কিন্তু মই ঢেকীয়া পাত ল'বৰ কাৰণে আহিছোঁ আজি। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া মই গৈ আছোঁ ঢেকীয়া পাত ল'বৰ কাৰণে। এই ঢেকীয়া পাত কিমান আছে, যিহেতু লকডাউন আছে, সম্পূৰ্ণ আমি এইবোৰ মানি চলিছোঁ। যিহেতু কৰোণাৰ আতংক, সেইবোৰ আমি একদম মানি চলিছোঁ। মই ল'ব আহিছোঁ আজি ঢেকীয়া পাত। এইবোৰ দেখিছে, অলপত ইয়াৰ পৰা মই তুলি পেলাই ঘৰত খাবৰ কাৰণে লৈ যাম। খুব মজা আৰু। আৰু আপোনালোকক কৈছোঁ, আপোনালোক অযথা মানুহৰ মাজত, ভিৰৰ মাজত নাযাব। যিমান পাৰে আপুনি ঘৰৰ ভিতৰত সোমাই থাকক। নিজক বচাওক, পৰিয়ালক বচাওক, লগতে গোটেই সমাজখনক বচাওক। এইটো ল'ব কাৰণে মই এইটো ল'ব কাৰণে আহিছোঁ। ভাল আৰু মজা, একদম মজা। এইটো আজি ভাত এসাঁজ খাব লাগিব। এইটো ল'ব আহিছোঁ। আপোনালোকক যদি কাৰোবাক লাগে তো মই দিব পাৰোঁ। এইটো খেতি কৰিছে, মাকৈ খেতি। এইটো মাকৈ গছৰ খেতি, সুন্দৰ আৰু নেচাৰেল বিউটি, মজা।
নহয় কেমেৰামেন ঠিক নহয় মাছলি মাছ এইবোৰ দেখিছো না মাছ ঠাণ্ডা পানী কি মজা পানী ঠাণ্ডা দেই ঠাণ্ডা মজা পানী দিও ঠাণ্ডা একদম নিজৰ পৰা ওলাই অহা পানী এইবোৰ বহুত ঠাণ্ডা মানে গৰমৰ বতৰত তেনেকৈ এই পানীত গা ধুলে খুব মজা লাগিব এতিয়া আমি ঢেকীয়া পাত ছিঙি আছোঁ একদম তাজা মানে পিয়'ৰ নেচাৰেলি এইটো বস্তু হয় দেখিছে এইবোৰ হৈছে কাকুৱা গছ ককোৱা বাঁহ বহুতে চিনি নাপায় আজিকালি এইবোৰ ককোৱা বাঁহ ঢেকীয়া পাত ছিঙি পালোঁ বহুত পালোঁ এতিয়া আমি ঘৰলৈ যাওঁ তো ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো আজিলৈ ধন্যবাদ।